APHLC has already 6 schedule to power over power. Paragraph 2 subparagraph 7 not power pura ase. Tar uporiu ami High Court order anilu. Teloge eku koribo para nai. Nokorile. Aru nokori pelai etia kunuba nojona manu eku schedule expert নহয় heibilakok ani pelai ইয়াত কথা কব আহেতু আমি এটেন্ড কৰাত এমে সময় নষ্ট হ'ব আমি ৰেসপেক্ট কৰো ৰঞ্জন গগৈ এখেতে ফৰ্মাৰ চিফ জাস্টিস আমি ৰেসপেক্ট কৰো কিন্তু এতিয়াটো তেও চিফ জাস্টিস কই তেও বিজেপি এমপি হে হয় বিজেপি এমপি বুলি কলে তেওঁলোকৰ হাই কমান্ড জিটো কয় সেইটোহে ক'ব লাগিব তেওঁৰ কোৱাবিলাকটো জাস্টিস নহয় আমি জাস্টিস বুলি একসেপ্ট কৰিব নোৱাৰিম কাৰণ এটা ওয়ান সাইডেড এটা পলিটিক্যাল পাৰ্টি কি ক'ব খুজে সেইটোহে তেওঁ ক'ব সেই কাৰণে আমি তেওঁৰ কথা শুনিবলৈ যোৱাতকৈ আমাৰ ইয়াৰ বিজেপি লিডাৰ সকলৰ লগত কথা পাতি থকা সেই একেই কথাহে হ'ব আৰু বাকিখিনি যিবিলাক ক'বলৈ ইয়াত আহিছে এজনো ট্ৰাইবেল এডভোকেট টু মাতা নাই মানা সৰণীয়াক মাতিব পাৰিলেহেঁতেন এখেতে 6 শিডিউল ওপৰত কেছ কৰি থাকে তেওঁক মাতিব পাৰিলেহেঁতেন এখেতক মাতা নাই আৰু 6 শিডিউল এক্সপাৰ্ট 6 শিডিউল লৈ পেলাই থেচিছ লিখি LLM পাছ কৰাও আছে আমাৰ কাৰ্বিসকলৰ মাজতো তেওঁলোককো মাতিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকক মাতা নাই এতিয়া যিসকলে একো কষ্ট নাপায় বা দুখ নাপায় একো নাপায় একোৱে নাজানে 6 শিডিউলৰ কথা তেওঁলোকে মাত্ৰ জানে যে বৰাক ভেলি এটা সেপাৰেট ষ্টেট দিব লাগে সেইটোহে জানে তেওঁলোকে সেইবিলাককহে মাতিব সেইকাৰণে সেইটোত কথা পাতাতকৈ এই সেমিনাৰত 244A ইমপ্লিমেণ্ট কৰা কিয় ইমপ্লিমেণ্ট কৰা নাই এইটো আৰু ইমপ্লিমেণ্ট কৰিবলৈ কি কৰিব লাগে এইটো ওপৰত যদি সেমিনাৰ পাতিলেহেঁতেন সেইটো বেছি ভাল হ'লেহেঁতেন তেতিয়া আমিও এটেণ্ড কৰিম 144 CRPC তেওঁলোকে প্ৰমুলগেট কৰিছে প্ৰমুলগেট কৰিবলৈ হ'লে তাত কিবা এটা টেনশ্যন একেবাৰে হাই টেনশ্যন হ'ব লাগে একো হাই টেনশ্যন নাই একো নাই সেইফালে বিজেপি সকলে পিচ আৰু ডেভেলপমেণ্ট বুলি কৈ আছে এতিয়ালৈকে শান্তি আছে বুলি কয় এই শান্তিত থাকোঁতে কিয় 144 CRPC ইয়াত প্ৰমুলগেট কৰিছে এইটো একো কথা নাই এইটো আমাৰ মিটিং ৰেলি এইবিলাক বন্ধ কৰিবলৈহে কৰিছে এইটো টু সাপ্ৰেছ ডেমক্ৰেটিক ৰাইটছ আৱাৰ ডেমক্ৰেটিক ৰাইটছ টু সাপ্ৰেছ ইট সেইকাৰণে এই সাপ্ৰেছন অফ ডেমক্ৰেটিক ৰাইটছটো আমি অপ'জ কৰোঁ আৰু যিটো MOS আমি অপ'জ কৰি আছোঁ অপ'জ কৰা একো ফাং ফুং কথা নহয় ফ্ৰম বিগিনিং এই প্ৰিএম্বলৰ পৰা আৰম্ভ কৰি গোটেইখিনি তাত এটা হিডেন এজেণ্ডা আছে আৰু 2.3 কথাটো সবে জানে আমি অপ'জ কৰিছোঁ 2.9 এইটো 2.9 হ'লে এনেকা কথা আণ্ডাৰ ক্লজ 2.9 the MOS of 2021 the KAAC is being dragged for burying under the government of Assam like dragging a goat for slaughter. This is shameful and tragic. The tribes people oppose this destruction of the 6th schedule for creating Bongobhumi. Etu Bongobhumi he hobo aru amak kobo aru kobole arambho korisil amak ei Kacharor বৰাক ভেলি মিনি সেক্ৰেটাৰিয়েটৰ তাতে জইন কৰিব লাগে বুলিও কোৱা আৰম্ভ হৈছিল সেইকাৰণে এইটো বংগভূমি ক্ৰিয়েট কৰা এটা পদ্ধতি সেইকাৰণে এইটো ছাগলী যে টানি লৈ গৈ থাকি পেলাই যে মাৰি পেলাই সেইটো নিচিনা আমাৰ অট'নমাছ কাউন্সিলকটো আসাম গভৰ্ণমেণ্ট আণ্ডাৰত পুতিবলৈ লৈ গৈ আছে একদম ছাগলীয়ে লৈ গৈ পেলাই তাত কাটি পেলাই মাৰি থোৱা নিচিনাহে হ'ব
সেইকাৰণে আমি এইটো হোল হাৰ্টেডলি আমি অপ'জ কৰোঁ আৰু এইটো ছেমিনাৰ আমি মোক ইমানলৈকে মাতিছে CMO টেলিফোনতো কৈছে আৰু 5টা নে 6টা ইনভিটেশ্যন কাৰ্ড আমি পালোঁ মই মোৰ আৰু APSLC কাৰণে আমি ভাবোঁ এইটো APSCহে ডাইৰেক্টেড নেকি টাৰ্গেটেড নেকি আচলতে সেইকাৰণে কি দৰকাৰ আছে এইটো কৰিবলৈ যদি এইটো আকৌ ৰিপিট কৰিছোঁ যে যদি 244A ইমপ্লিমেণ্ট কৰিবলৈ তাত যদি কৰিলোহেঁতেন বা paragraph 2 sub paragraph 7 কিয় এইটো ল বনাব পৰা নাই এইটো বুলি কথা যদি পাতিলোহেঁতেন পাতিবলৈ ল'লোহেঁতেন তেতিয়াহ'লে আমি সেইটো এটেণ্ড কৰিলোহেঁতেন সেইকাৰণে এইটো ইউজলেছ বুলি আমি ভাবোঁ সময় নষ্ট টকা খৰচ কৰা 70 ইয়াৰ্ছ পাছত এতিয়াহে 6 শিডিউলৰ ছেমিনাৰ পাতিব 70 ইয়াৰ্ছ হ'ল সেইটো কি কথা নহয় জানো আগৰ পৰা কৰিব লাগিছিল সেইকাৰণে আমি এইটো এটেণ্ড নকৰোঁ বুলি আমি সিদ্ধান্ত লৈছোঁ